নমস্কাৰ অন্য এটা নতুন ব্লগলৈ তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আছোঁ আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ 2021 শিৱসাগৰ শিৱদৌলৰ পৰা অন্য এটা নতুন ব্লগ বহুত দিনৰ মূৰত এটা ব্লগ বনাইছোঁ। চ' ভিডিঅ'টো চাই যদি ভাল পোৱা তেন্তে এটা লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু যদি এই চেনেলটো নতুনকৈ ভিজিট কৰিছা প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। এইটো মোৰ দ্বিতীয়টো চেনেল হয়, আগৰটো মোৰ ডিজিটেল জ্ঞান হয়। আৰু এতিয়া ব'লা তেন্তে আৰম্ভ কৰোঁ ভিডিঅ'টো। শিৱদৌলৰ ভিতৰৰ পৰা তোমালোকক দেখাইছোঁ। শিৱদৌলৰ ভিতৰৰ পৰিৱেশ এয়া বহুত মানুহৰ ভিৰ হৈছে। যিহেতু মই এতিয়া ভিতৰলৈ নোসোমাওঁ বাৰু ৰাতিৰ কাৰণে, দিনত মই ইতিমধ্যে আহি ভিতৰলৈ সোমালোঁ, তেতিয়া ভিডিঅ' বনাব নহ'ল। এতিয়া তোমালোকক মই ৰাতিৰ পৰিৱেশটো দেখুৱাইছোঁ, তোমালোকে ভিতৰৰ পৰা চাই যোৱা। আৰু এয়া তোমালোকে দেখিবলৈ পাইছা শিৱৰ নৃত্য, যি ষ্টেজ তাত প্ৰগ্ৰেম আছিলে। চ' তাত সেই শিৱৰ এয়া নৃত্য মই তোমালোকক দেখাইছোঁ। যাত অকণমান এটা ক্লিপ, সৰু এটা ক্লিপ দেখাইছোঁ। চ' এই ক্লিপটোকে তোমালোকে চাই লোৱা। কমপ্লিট ক্লিপটো মই দেখাব নোৱাৰাৰ বাবে দুখিত। আৰু এয়া মই তোমালোকক দেখাইছোঁ যে ভিতৰলৈ সোমাই যোৱা যি শিৱদৌলৰ ছাইডে যোৱা যিটো বাটটো, সেই বাটটোত কিমান ভক্তৰ ভিৰ হৈছে। আৰু মই ইয়াত তোমালোকক দেখাইছোঁ। চ' তোমালোকে চাই থাকা। ইয়াত গোটেই লাইট ছিষ্টেমটো ইমান ধুনীয়াকৈ দি থোৱা আছে। শিৱদৌলৰ ফ্ৰণ্টত আৰু তোমালোকে দেখিছা পিছফালে এয়া শিৱদৌল। আৰু ইয়াত মানুহৰ ভিৰ বহুত হৈছে, যিহেতু লাষ্ট ইয়েৰ হ'ব নোৱাৰাৰ কাৰণে এইবাৰ বহুত মানুহৰ ভিৰ হোৱা দেখা গৈছে। আৰু এতিয়া মই তোমালোকক দেখাবলৈ লৈছোঁ ইয়াত যি মেলা এখন হৈছিলে, মেলাখনত এইখিনি বস্তু ওলাইছিলে, য'ত আনন্দ মেলাৰ চকৰি ধৰি লোৱা আৰু তাৰ উপৰিও কিছুমান বস্তু ওলাইছিলে। তোমালোকে দেখিছা এইখিনি, য'ত ভিতৰত গাড়ী চলোৱা পাতি গৈ আছিলে। সেইখিনিও মই অলপ সৰু এটা